Hello everyone, good morning to all. সকলকে ওয়েলকাম জনানো মোৰ চেনেলটো এডুথেৰাপি। মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এছিয়ান যিমানবোৰ কাণ্ট্ৰি আছে এছিয়াত তাৰ কেপিটেল আৰু কাৰেন্সিবোৰ মুদ্ৰাবোৰ। গতিকে ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব। যি আগন্তুক 22,000 পদৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব সেইবোৰত এক্সামবোৰত কম্পিটিটিভ এক্সামবোৰত কাণ্ট্ৰি তাৰ কেপিটেল আৰু কাৰেন্সিৰ বিষয়ে অহা দেখা যায়। গতিকে ভিডিঅ'টো অলপ সাপোৰ্ট কৰিব। আহক লওঁ এতিয়া। সাউথ কোৰিয়া আৰু কেপিটেল হ'ল সিউল আৰু তাৰ কাৰেন্সি হ'ল সাউথ কোৰিয়াৰ কি ওন। সাউথ কোৰিয়াৰ কেপিটেল হ'ল সিউল আৰু তাৰ মুদ্ৰাটো হ'ল এটা দেশীয় মুদ্ৰা হ'ল ওন। চাইনাৰ কেপিটেল হ'ল বেইজিং আৰু তাৰ মুদ্ৰা হ'ল ইউৱান। চাইনাৰ কেপিটেল বেইজিং আৰু তাৰ মুদ্ৰা হ'ল ইউৱান। ইণ্ডোনেছিয়াৰ কেপিটেল হ'ল নুচান্তাৰা আৰু তাৰ যিটো মুদ্ৰা ব্যৱহাৰ কৰে ৰুপিয়া বুলি কয় তাত ইণ্ডোনেছিয়াত ৰুপিয়া মুদ্ৰা আৰু তাৰ কেপিটেল হ'ল নুচান্তাৰা। জাপানৰ কেপিটেল হয়তো বহুতে জানোৱে আমি। জাপানৰ কেপিটেল কি টকিঅ' তাত মুদ্ৰা কি ব্যৱহাৰ হয় য়েন। জাপানৰ কেপিটেল টকিঅ' আৰু তাত কি মুদ্ৰা ব্যৱহাৰ কৰা হয় য়েন। এতিয়া লৈছোঁ টাৰ্কিৰ কেপিটেল কি হ'ল আনকাৰা। টাৰ্কিৰ কেপিটেল হ'ল আনকাৰা আৰু তাত মুদ্ৰা কি ব্যৱহাৰ কৰে লিৰা। বাংলাদেশৰ কেপিটেল ঢাকা আৰু তাত কি বুলি কয় মুদ্ৰাটো সিহঁতৰ টাকা বুলি কয়। আমি যাত পইচা বুলি কওঁ অসমীয়াত সিহঁতে টাকা বুলি কয়। ৰাছিয়াৰ কেপিটেল হ'ল মস্কো। ৰাছিয়াৰ কেপিটেল কি মস্কো আৰু তাত কি ব্যৱহাৰ কৰে ৰুবেল বুলি কয় মুদ্ৰাটো সিহঁতৰ। ইজৰাইলৰ কেপিটেল হ'ল জেৰুচালেম। ইজৰাইলৰ কেপিটেল কি জেৰুচালেম আৰু তাত কি ব্যৱহাৰ কৰে মুদ্ৰা চেকেল। তাহাঁতৰ মুদ্ৰাটোৰ নাম কি চেকেল বুলি কয়। ভিয়েটনামৰ কেপিটেল হ'ল কি হানৈ ভিয়েটনামৰ কেপিটেল আৰু তাত কি মুদ্ৰা ব্যৱহাৰ কৰে সিহঁতে মুদ্ৰাটো কি বুলি কয় ডং। ভিয়েটনামৰ কেপিটেল হ'ল হানৈ আৰু সিহঁতে যিটো মুদ্ৰা তাত ব্যৱহাৰ কৰে তাক ডং বুলি কয়। আৰু লাষ্টটো লৈছোঁ আজি। ইয়াৰ আছে আৰু বহুত আছে, মই নেক্সট পাৰ্ট আগবঢ়াম। গতিকে ভিডিঅ'ৰ লগত ছাপোৰ্ট কৰিব, তেতিয়া আগবঢ়াবলৈ অলপ আমি কি ভাল লাগে তেতিয়া মনটো। ইউ এ ৰাজধানী কি কেপিটেল আবু ধাবি। ইউ এ কেপিটেল আবু ধাবি আৰু তাত কি মুদ্ৰাটো কি বুলি কয় সিহঁতে দিৰহাম। এইটো আহিছিলে পৰীক্ষাত, মেডিকেলৰ পৰীক্ষাত আহিছিলে এইটো। আবু ধাবি হ'ল কাৰ কেপিটেল ইউ এ ই আৰু তাত কি মুদ্ৰা ব্যৱহাৰ কৰা হয় দিৰহাম। গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো, অলপ ছাপোৰ্ট কৰিব বুলি আশা ৰাখিলোঁ। মই ইয়াৰ নেক্সট পাৰ্ট যিমান হয় মুদ্ৰা আৰু কেপিটেল তাৰ বিষয়ে মই আগবঢ়াম। ভিডিঅ'টো অলপ ছাপোৰ্ট কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। জয় আই অসম।